আৰক্ষীৰ এই পোছাকযোৰেই আৰক্ষীৰ শক্তি। আপুনি যদি যিকোনো এজন আৰক্ষীৰ পদ সম্পৰ্কে জানিব বিচাৰে তেনে আপুনি আৰক্ষীৰ পোছাকযোৰৰ কান্ধত থকা এই বেজটোৰ পৰা জানিব পাৰিব। ভাৰতীয় আৰক্ষীত ভিন ভিন পদৰ বিষয়া থাকে যাৰ বিষয়ে আপুনি হয়তো নাজানে, কিন্তু এয়া জটিল কাম নহয়। আপুনি এই বেজকেইটা পৰীক্ষা কৰিলেই জানিব পাৰিব ইয়াৰ কি পাৰ্থক্য আছে আৰু কোনজন আৰক্ষী কি পদধাৰী। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আটাইতকৈ নিম্ন পদটো হৈছে আৰক্ষী কনিষ্টবলৰ। আৰক্ষী কনিষ্টবলৰ পোছাকযোৰত কোনো বেজ নাথাকে। তেওঁলোকে কেৱল খালী খাকী পোছাকহে পৰিধান কৰে। তাৰ ওপৰৰ পদটো হ'ল ছিনিয়ৰ আৰক্ষী কনিষ্টবলৰ। এজন ছিনিয়ৰ আৰক্ষী কনিষ্টবলৰ কান্ধত দুডাল স্লিভ থাকে। তাৰ ওপৰৰ পদটো হৈছে হেড কনিষ্টবলৰ। এজন হেড কনিষ্টবলৰ পোছাকৰ কান্ধত তিনিডাল স্লিভ থাকে। হেড কনিষ্টবলৰ ওপৰৰ পদটো হৈছে এছিষ্টেণ্ট ছাব ইন্সপেক্টৰ বা ASIৰ। ASI এজনৰ কান্ধত এটা ষ্টাৰ থাকে, লগতে এডাল ৰঙা আৰু নীলা ৰঙৰ ফিতা লগোৱা থাকে। ASIৰ ওপৰত থাকে ছাব ইন্সপেক্টৰ বা SIৰ পদ। ছাব ইন্সপেক্টৰৰ কান্ধত দুটা ষ্টাৰ আৰু ৰঙা নীলা ফিতা লগোৱা থাকে। ইয়াৰ ওপৰত হৈছে ইন্সপেক্টৰ। এখন থানাৰ সৰ্বোচ্চ পদ হৈছে ইন্সপেক্টৰ। ইন্সপেক্টৰৰ পোছাকত তিনিটা ষ্টাৰ লগোৱা থাকে আৰু SI, ASIৰ নিচিনা ৰঙা নীলা ৰঙৰ এডাল ফিতা লগোৱা থাকে। ইন্সপেক্টৰৰ ওপৰৰ হাইয়েষ্ট পদ হৈছে DSPৰ। DSPৰ পোছাকত তিনিটা ষ্টাৰ লগোৱা থাকে, কিন্তু তাত ৰঙা নীলা ফিতা নাথাকে। এডিশ্যনেল ডেপুটি কমিশ্যনাৰ বা এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ অৰ্থাৎ ASPৰ পদ DSPৰ পদতকৈ ওপৰৰ হয়, হায়াৰ হয়। ASPৰ পোছাকত এটা অশোক স্তম্ভ থাকে। কোনো ধৰণৰ ষ্টাৰ ইয়াত নাথাকে। ASPতকৈ ওপৰৰ পদ হৈছে SPৰ। SPৰ পোছাকত এটা অশোক স্তম্ভ আৰু এটা ষ্টাৰ লগোৱা থাকে। SPতকৈ হায়াৰ পোষ্ট হৈছে SSPৰ। SSPৰ পোছাকত এটা অশোক স্তম্ভ আৰু দুটা ষ্টাৰ সংলগ্ন থাকে। আহক এইবাৰ চাওঁ IPS অফিচাৰৰ পোছাক চাই তেওঁলোকৰ ৰেংকৰ বিষয়ে কেনেকৈ জানিব পাৰিব। এছিষ্টেণ্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, যাৰ পোছাকত এটা ষ্টাৰ আৰু IPS লিখা থাকে, এয়া হৈছে এটা প্ৰভিজনেৰী ৰেংক, যি কেৱল এবছৰৰ চাকৰিয়ালসকলৰ পোছাকতহে দেখা যায়। এছিষ্টেণ্ট ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, যাৰ কান্ধত দুটা ষ্টাৰ থাকে আৰু IPS লিখা থাকে, এয়া হৈছে প্ৰভিজনেৰী ৰেংক, যি দুবছৰীয়া চাকৰিয়ালসকলৰ পোছাকতহে দেখা যায়। এছিষ্টেণ্ট পুলিচ কমিশ্যনাৰ বা ডেপুটি ছুপাৰিনটেণ্ডেণ্ট, এই ৰেংকৰ আৰক্ষী বিষয়াসকলৰ কান্ধত তিনিটা ষ্টাৰ আৰু তলত IPS লিখা থাকে। এডিশ্যনেল ডেপুটি কমিশ্যনাৰ বা এডিশ্যনেল ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, যাৰ পোছাকত এটা অশোক স্তম্ভ আৰু তলত IPS লিখা থাকে আৰু ইয়াত কোনো ষ্টাৰ নাথাকে। ডেপুটি কমিশ্যনাৰ বা ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ, এই ৰেংকৰ আৰক্ষী বিষয়াৰ পোছাকত এটা অশোক স্তম্ভৰ লগতে এটা ষ্টাৰো থাকে আৰু তাৰ তলত IPS লিখা থাকে। জইণ্ট কমিশ্যনাৰ বা ডেপুটি ইন্সপেক্টৰ জেনেৰেল অৰ্থাৎ DIGৰ পোছাকত এটা স্তম্ভ আৰু তিনিটা ষ্টাৰ সংলগ্ন থাকে, লগতে তলত IPS লিখা থাকে। পুলিচ কমিশ্যনাৰ ষ্টেট বা DGয়ে নিজৰ পোছাকত এটা স্তম্ভ আৰু এখন তৰোৱাল আৰু এখন ডেগাৰ ক্ৰছ কৰি লগায়। তলত লিখা থাকে IPS বুলিও।